ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল আজি আমি টু ইনফিনিটিভ কেনেদৰে ব্যৱহাৰ কৰে এই ভিডিঅ'টোত পুংখানুপুংখকৈ আলোচনা কৰিবলৈ যত্ন কৰিম। ইতিপূৰ্বে আমি বেয়াৰ ইনফিনিটিভ কি হয়, কেনেকৈ ব্যৱহাৰ হয় এটা ভিডিঅ' কৰিছিলো। তোমালোকে বেয়াৰ ইনফিনিটিভ জানিবলৈ সেই ভিডিঅ'টো চাব পাৰা। আহাচোন আমি পুনে টু ইনফিনিটিভ কেনেদৰে ব্যৱহাৰ হয় আমি নিয়মখিনি ভালদৰে জানিবলৈ এই ভিডিঅ'টোত যত্ন কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল এটা কথা মন কৰিবা, যেতিয়া আমি ইনফিনিটিভ বুলি কওঁ, ইনফিনিটিভ বস্তুটো কি হয় এই কথাটো প্ৰথমতে আমি জানি ল'ব লাগিব। এতিয়া আমি যদি সংজ্ঞাটো দিবলৈ যাওঁ ইনফিনিটিভৰ, তেতিয়াহ'লে আমি এই কথাটো মন কৰিব লাগিব যে এইটো এটা এনেকুৱা এটা ভাৰ্ব, বেছ ফৰ্ম অফ এ ভাৰ্ব, অৰ্থাৎ বেছ ফৰ্ম মানে প্ৰেজেণ্ট টেন্সৰ ফৰ্ম, ঠিক আছে। আৰু এই ভাৰ্বটোৰ আগত টুটো ব্যৱহাৰ কৰোঁ। চোৱা উদাহৰণ দিছোঁ মই ইয়াতে তিনিটা ভাৰ্ব দিছোঁ আৰু এই তিনিটা ভাৰ্বৰ আগত আমি টু ব্যৱহাৰ কৰিছোঁ। টু ৰান তাৰমানে দৌৰিবলৈ, হয়নে? টু ইট মানে খাবলৈ, টু লাৰ্ণ তাৰমানে শিকিবলৈ। এতিয়া আমি ভিডিঅ'টোলৈ পুনে গভীৰলৈ আগবাঢ়িম। ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে প্ৰথমটোত সংজ্ঞাটোতে আমি এটা নিয়ম আলোচনা কৰিলোঁ আৰু সেই নিয়মটো আছিলে যে কোনো টেন্স বা ছাবজেক্টৰ দ্বাৰা আবদ্ধ হৈ নথকাকৈ আমি তাক ব্যৱহাৰ কৰিব পাৰোঁ, ঠিক আছে। আমি শ্বৰ্ট ফৰ্মত এক্সাম্পল দিছিলোঁ, তোমালোকে দেখিছানে? এতিয়া আমি 2 নম্বৰ পইণ্টলৈ আগবাঢ়িম। 2 নম্বৰ পইণ্টত কি কৈছে চোৱা, আমি ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। কেনেদৰে ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ টু ইনফিনিটিভটো চোৱা, ইয়াতে বৰ্ণনাটো চোৱা, ইউজিং দ্য ইনফিনিটিভ এজ এ ছাবজেক্ট এমফেচাইজেছ দ্য একশ্যন ইন এ জেনেৰেল ৱে। এতিয়া তোমালোকে উদাহৰণটো দিলে ভালদৰে বুজি পাবা। উদাহৰণ চোৱা, 1 নম্বৰ উদাহৰণ, টু ৰিড ইজ এনজয়েবল। ইয়াতে দেখিছানে টু ৰিডটো লগাই কিনে আমি ছাবজেক্ট কৰিছোঁ ইয়াতে। তাৰমানে আমি টু ইনফিনিটিভ ব্যৱহাৰ কৰি ছাবজেক্টো কৰিব পাৰোঁ আৰম্ভণিতে। তাৰপিছত লিখিছোঁ টু এক্সাৰচাইজ ৰেগুলাৰলি ইজ ইম্পৰ্টেণ্ট ফৰ হেল্থ। ধৰিব পাৰিছানে তোমালোকে? ছাত্ৰ-ছাত্ৰীসকল আমি 2 নম্বৰ পইণ্টত পাইছিলোঁ যে টু ইনফিনিটিভটো আমি ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰোঁ, কিন্তু আমি 3 নম্বৰত কি পাইছোঁ চোৱা, সম্পূৰ্ণ ওলোটা পাইছোঁ। ইয়াতে কোৱা হৈছে যে ইয়াতে অবজেক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আমি, ঠিক আছে। অবজেক্ট হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আৰু আমি বৰ্ণনাত কি লিখিছোঁ চোৱা, certain verbs are often followed by infinitive, অৰ্থাৎ কিছুমান নিৰ্দিষ্ট ভাৰ্ব আছে, এই ভাৰ্ব কেইটাৰ পিছফালে আমি কি ব্যৱহাৰ কৰিব পাৰোঁ, ইনফিনিটিভ ব্যৱহাৰ কৰিব পাৰোঁ। আমি পইণ্টটো কি দিছোঁ, ইনফিনিটিভ এজ এন অবজেক্ট, অৰ্থাৎ ইনফিনিটিভ আমি অবজেক্ট হিচাপে ব্যৱহাৰ কৰোঁ, ঠিক আছে। উদাহৰণ দুটা চালে তোমালোকে বুজি পাবা। প্ৰথমটো উদাহৰণ চোৱা, she wants to travel, তাই ভ্ৰমণ কৰিব বিচাৰে। আৰু দ্বিতীয়টো উদাহৰণ চোৱা, he needs to finish his homework, তেওঁ তেওঁৰ গৃহকাৰ্য সম্পাদন বা সমাপন কৰাটো দৰকাৰ। এতিয়া আমি 4 নম্বৰ পইণ্টলৈ আগবাঢ়িম। আশা কৰোঁ তোমালোকে টু ইনফিনিটিভ অলপ বুজি পাবলৈ আৰম্ভ কৰিছা। ছাত্ৰ-ছাত্ৰীসকল চতুৰ্থটো পইণ্ট চোৱা, ইয়াতে কোৱা হৈছে যে ইনফিনিটিভ আমি পাৰ্পজ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। টু ইনফিনিটিভ লগাই আমি পাৰ্পজ হিচাপে কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, উদ্দেশ্য, পাৰ্পজ মানে হৈছে উদ্দেশ্য। এতিয়া ইয়াতে কোৱা হৈছে যে দ্য ইনফিনিটিভ কেন এক্সপ্ৰেছ দ্য পাৰ্পজ অফ এন একশ্যন, অৰ্থাৎ কিয় কৰি আছে কাম এটা, কিহৰ বাবে কৰি আছে, তেনেকুৱা কথা বুজাবলৈ আমি টু ইনফিনিটিভ ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া কথাখিনি যদি অলপ বহলাই আলোচনা কৰোঁ, ইউজিং দ্য ইনফিনিটিভ ইন দিছ ৱে এনচাৰ্ছ দ্য কুৱেশ্যন হোৱাই, অৰ্থাৎ কিয় প্ৰশ্নটোৰ উত্তৰ দিয়া হয়। ইয়াতে চোৱা, আমি কিবা এটা প্ৰশ্ন যদি কোনোবা সোধে তুমি তালৈ কিয় গৈছিলা, তুমি এইটো কিয় কৰিলা, এনেকুৱা ধৰণৰ যদি প্ৰশ্ন কোনোবা সোধে আমি উত্তৰত টু ইনফিনিটিভটো ব্যৱহাৰ কৰিব পাৰিম। তোমালোকে ধৰিব পাৰিছানে? উদাহৰণখিনি চালে তোমালোকৰ ক্লিয়াৰ হৈ যাব। I went to the store to buy groceries, অৰ্থাৎ মই দোকানখনলৈ ঘৰৰ বস্তু কিনিবলৈ গৈছিলোঁ। তোমালোকৰ দ্বিতীয়টো উদাহৰণ চোৱা, she studies hard to get good grades। এতিয়া ইয়াতে কোনোবা সুধিছে যে তাই কিয় বেছিকৈ কষ্ট কৰি পঢ়ে বা তাই কিয় পঢ়াত ইমান কষ্ট কৰে। ইয়াৰ উত্তৰটো লিখোঁতে কি লিখিছোঁ আমি চোৱা, she studies hard to get good grades, অৰ্থাৎ তাই ইমান কষ্টকৈ এই কাৰণে পঢ়ে যাতে তাই বেছিকৈ নম্বৰ পায়। বুজি পাইছানে? আমি পাৰ্পজ বুজাবলৈ, উদ্দেশ্য বুজাবলৈ টু ইনফিনিটিভ ব্যৱহাৰ কৰোঁ। এতিয়া আমি পঞ্চমটো চৰ্তলৈ আগবাঢ়িম, পঞ্চমটো টু ইনফিনিটিভৰ নিয়মটো আলোচনা কৰিবলৈ আগবাঢ়িম।
ছাত্ৰ ছাত্ৰীসকল এতিয়া 5 নম্বৰ পইণ্টলৈ আহিছোঁ। 5 নম্বৰটো চোৱা, ইয়াতে কোৱা হৈছে যে আমি টু ইনফিনিটিভ এনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ যে আমি এডজেক্টিভৰ লগত ব্যৱহাৰ কৰিব পাৰোঁ। অৰ্থাৎ এডজেক্টিভ মানে তোমালোকে নিশ্চয় জানা যে বিশেষণ, বুজি পাইছানে? কোনোবা এটা বস্তুৰ দুখ গুণ আদি বুজাবলৈ বা সুখ দুখ এনেকুৱা ধৰণৰ কথা বুজাবলৈ। এতিয়া বৰ্ণনাটো চোৱা, This often happens with adjectives that express emotions or readiness. অৰ্থাৎ ইয়াতে দুই ধৰণৰ এডজেক্টিভৰ কথা কোৱা হৈছে, দুই ধৰণৰ বিশেষণ পদৰ কথা কোৱা হৈছে, আৰু এই দুটা হৈছে কেনেকুৱা ধৰণৰ সুখ বা এক্সপ্ৰেছ ইমোশ্যন অৰ্থাৎ আবেগ বুজাব লাগিব। আবেগ সুখ হ'ব পাৰে বা দুখ হ'ব পাৰে, নহয় জানো? আৰু ৰেডিনেছ বুজাবলৈ, অৰ্থাৎ ৰেডি থকা কোনো এটা ক্ষেত্ৰত। তোমালোকে উদাহৰণ চালে বুজি পাবা। উদাহৰণত কি কৈছে চোৱা, I am happy to see you, অৰ্থাৎ প্ৰথম বাক্যটোত সুখৰ কথা কোৱা হৈছে, আৰু দ্বিতীয় বাক্যটো চোৱা, he was ready to leave, অৰ্থাৎ তেওঁ ৰেডি হৈ আছিলে, যাবলৈ ৰেডি হৈ আছিল। বুজি পাইছানে তোমালোকে? কেনেকুৱা ধৰণৰ এডজেক্টিভত আমি ইনফিনিটিভ টু ইনফিনিটিভ ব্যৱহাৰ কৰিম তোমালোকে নিশ্চয় ধৰিব পাৰিছা। এতিয়া আমি 6 নম্বৰ পইণ্টলৈ আগবাঢ়িম। ছাত্ৰ ছাত্ৰীসকল 6 নম্বৰ পইণ্টটো চোৱা, ইয়াতে কৈছে যে বিশেষ্য পদৰ লগত আমি কেনেদৰে ইনফিনিটিভ ব্যৱহাৰ কৰোঁ। টু ইনফিনিটিভ যেতিয়া ব্যৱহাৰ কৰিম, বিশেষ্য পদত আমি কেনেদৰে ইয়াক ব্যৱহাৰ কৰিম এইটো তোমালোকে শিকি লোৱা। ইয়াতে কোৱা হৈছে যে the infinitive can be used after certain nouns, especially those that are abstract. এতিয়া তোমালোকে বৰ্ণনাৰ কথাখিনি পঢ়িলে বুজি পাবা। This often occurs with nouns that describe plans, decisions and needs. অৰ্থাৎ কেনেকুৱা ধৰণৰ বিশেষ্য পদ, তিনিটা কথা তোমালোকে মন কৰিবা। কোনোবা আঁচনি, কিবা আঁচনিৰ কথা কোৱা হ'লে বা কিবা সিদ্ধান্তৰ কথা বা কিবা প্ৰয়োজন থাকিলে, আঁচনি, সিদ্ধান্ত আৰু প্ৰয়োজন থাকিলে আমি নাউনৰ লগত টু ইনফিনিটিভ ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াতে প্ৰথম বাক্যটো চোৱা, his decision to move was surprising. ঠিক আছে, ইয়াতে কোনটো কথা কোৱা হৈছে? ডিচিশ্যনৰ কথা কোৱা হৈছে, ধৰিব পাৰিছানে? সিদ্ধান্ত। এতিয়া দ্বিতীয় বাক্যটো চোৱা, the plan to renovate the house was expensive. অৰ্থাৎ দ্বিতীয় বাক্যটোত আঁচনিৰ কথা কোৱা হৈছে আৰু সেই আঁচনিখন ৰূপায়ণ কৰিবলৈ কি হৈছে? এক্সপেঞ্চিভ বুলি কৈছে, বেছিকৈ টকা পইচাৰ খৰচৰ কথা কোৱা হৈছে। তোমালোকে ধৰিব পাৰিছানে? তিনিটা কথা মন কৰিবা, আঁচনি, সিদ্ধান্ত আৰু প্ৰয়োজন থাকিলে আমি এনেকুৱা ধৰণৰ নাউনৰ লগত টু ইনফিনিটিভ আমি ব্যৱহাৰ কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে 6টা নিয়ম, টু ইনফিনিটিভ ব্যৱহাৰ কৰাৰ 6টা নিয়ম এই ভিডিঅ'টোত আলোচনা কৰিলোঁ। আৰু যিহেতু ভিডিঅ'টো অলপ দীঘল হৈ যায়, সেয়েহে আন 4টা নিয়ম আমি এই ভিডিঅ'টোৰ দ্বিতীয় খণ্ডত আলোচনা কৰিবলৈ গৈ আছোঁ। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'বা। আৰু তোমালোকৰ ওচৰত আগ্ৰহ থাকিল, যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লগতে তোমালোকৰ বন্ধু বান্ধৱসকলৰ লগতো আমাৰ চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। সকলোৰে তোমালোকৰ ভাল হওক। আজিলৈ মানে এই ভিডিঅ'টোত ধন্যবাদ।